কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত আইচিইউ কক্ষ মুকলি। উক্ত আইচিইউ কক্ষ মুকলি কৰে বৰপেটা জিলা আয়ুক্ত আয়ুষ গাৰ্গে। কলগাছিয়াৰ দীৰ্ঘদিনীয়া দাবীৰ সপোন আজি পূৰণ হ'ল। বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আইচিইউ কক্ষ। উক্ত আইচিইউ কক্ষ উন্মোচন কৰে বৰপেটা জিলাৰ আয়ুক্ত আয়ুষ গাৰ্গে। তাৰ লগতে উপস্থিত থাকে স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিত। স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে 10খন আইচিইউ বিচনাৰ সমান্তৰালভাৱে শিশুসকলৰ বাবে সাজু কৰি তোলা হৈছে 4খনকৈ পিকু আইচিইউ বিচনা। লগতে আৰু কয় যে কলাগছিয়াবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ল। উল্লেখ্য যে বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত আইচিইউ নথকাৰ বাবে ৰোগীসকলক বৰপেটা বা গুৱাহাটীলৈ প্ৰেৰণ কৰিবলগীয়া হৈছিল। কিন্তু আজিৰ পৰা বৰপেটা গুৱাহাটীলৈ ৰোগী নিব নালাগিব, সেই দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ল। লগতে চিকিৎসালয়খনৰ অধীক্ষকে জানিবলৈ দিয়া মতে চিকিৎসালয়ত যিসকল নাৰ্ছ কৰ্মচাৰী আছে সকলোকে আইচিইউৰ প্ৰশিক্ষণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে। সৰ্বশেষত বৰপেটা জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত গীতাশ্ৰী লাচিত চিকিৎসালয়ৰ সকলো পক্ষকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজি কলগাছিয়া অৱস্থিত বৰপেটা চিভিল হস্পিটেলত প্ৰথমবাৰৰ কাৰণে আইচিইউ অপেনিং হ'ল আৰু 10 বেডেড আইচিইউ আৰু 10 বেডেড এটা পিকু, এই দুটা অপেনিং হ'ল। আৰু ইয়াৰ কাৰণে বহু দিনৰ পৰা লাগি থকা হৈছিল। অন্যান্য ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত আছে, কিন্তু আমাৰ কলগাছিয়াত এইখনত নাছিল। গতিকে তাৰ ফলত যিবিলাক ইমাৰ্জেঞ্চি যিবিলাক আমি ইয়াতেই মেনেজ কৰিব পাৰোঁ, সেই কেছবিলাক আমি বৰপেটা চিভিলত এই মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজত আমি ৰেফাৰ কৰিব লগা হয়। আজিৰ পৰা এতিয়া সেইটো নহ'ব, ইয়াতে আমি কৰিব পাৰোঁ। গতিকে প্ৰেছ মিডিয়াকে আদি কৰি ইয়াত এই অঞ্চলৰ সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ যে এই অনুষ্ঠানটো যাতে ভালকৈ চলে, তাৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। সুবিধা হৈছিল, এতিয়া সেই অভাৱটো দূৰ হ'ব বুলি আশা কৰিছোঁ। আজি সঁচাকৈ এটা খুব শুভ দিন বুলি ক'ম। বহুত দিনীয়া এটা আশা বা এই কলগাছিয়া গোটেই ৰাইজৰ হওক বা দাঁতিকাষৰীয়া গোটেই অঞ্চলৰ এটা ৰাইজৰ বহুত দিনীয়া আশা এটা পূৰণ হ'ল। আজি এই শুভ মুহূৰ্তত 22 আগষ্ট তাৰিখে আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয় আয়ুষ গাৰ্গ মহোদয়ে আজি কলগাছিয়া চিভিল হস্পিটেলত আমাৰ যিখন জিলা চিকিৎসালয়, এই তাত আমি আজি 10খন বিচনাযুক্তৰ এটা আইচিইউ আৰু লগতে 4খন বিচনাযুক্ত এটা পিকু আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি খুবেই সুখী আৰু সঁচাকৈ এটা খুব গৌৰৱোজ্জ্বল মুহূৰ্ত আজিৰ দিনটো। খুব সুখী হৈছোঁ আৰু তাৰ বাবে মই সকলোকে এই হস্পিটেলৰ লগত জড়িত ছুপাৰিণ্টেণ্ডেণ্টৰ পৰা আদি কৰি সকলো ষ্টাফ কৰ্মচাৰী সকলোকে শুভেচ্ছা জনাইছোঁ, সকলো ইয়াৰ ৰাইজক শুভেচ্ছা জনাইছোঁ তাৰ বাবে। আৰু আশা কৰিছোঁ আমি এইটো খুব সুন্দৰভাৱে আমি আগুৱাই লৈ যাম। আমি ইতিমধ্যে ইয়াৰ লগত জড়িত সমূহ যিসকল আমাৰ নাৰ্ছ হওক বা ডক্টৰসকল যিসকল এই আইচিইউ বা পিকুৰ লগত জড়িত হ'ব, তেওঁলোকৰ আমি ইতিমধ্যে আমি ট্ৰেইনিংসমূহো সম্পূৰ্ণ কৰিছোঁ। লাষ্ট এটা বেটছৰ আমাৰ ট্ৰেইনিং চলি আছে আমাৰ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত, আৰু সেইটো খুব সোনকালেই শেষ হ'ব। আৰু আমি এজ এ হোল আমি প্ৰপাৰ ফাংচনিং কৰি এইটো আজিৰ পৰাই আমি এইটো শুভাৰম্ভণি হৈছে বুলি আমি ঘোষণা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ লাইভ আছাম।